জুম্মা বেগম তুমি য'তে আছা অতি সোনকালে ঘৰলৈ আহা মই তোমাৰ অপেক্ষাত আছো তুমি এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ নহয় তুমি পাঁচবাৰ মুখ থৈ গুচি গৈছিলা মই তোমাক গ্ৰহণ কৰিছিলো এইবাৰো মই তোমাক গ্ৰহণ কৰিম কাৰণ মোৰ দুটা ল'ৰা ছোৱালী আছে এই ভাষ্য আমাৰ নহয় এই ভাষ্য জাজৰি নিখান্তলৰ আশ্ৰফ আলীৰ পুত্ৰ তথা জুম্মা বেগমৰ স্বামী ৰাজমিস্ত্ৰী আব্বাছ আলীৰ ৰাজমিস্ত্ৰী আব্বাছ আলী ঘৰত নথকাৰ সুযোগ লৈ পত্নী জুম্মা বেগমে ইনষ্টাগ্ৰামত চিনাকি হৈ পলাই গ'ল হুজাইৰ সাইফুদ্দিনলৈ টকা পইচা অলংকাৰ নথি পত্ৰ লৈ পত্নী জুম্মা বেগম গুচি গ'ল বুলি আজি এদল সাংবাদিকক জানিব দিয়ে ৰাজমিস্ত্ৰী আব্বাছ আলীয়ে উপায়বিহীন হৈ স্বামী আব্বাছ আলী কাষ চাপিছিল বৰিবজাৰ আৰক্ষীৰ যদিও আৰক্ষীয়ে নললে এজাহাৰ মোৰ মাইকী মানুহ আপোনাৰ এবাৰ নহয় দুবাৰ নহয় চাৰিবাৰকৈ ভুল কৰিলে ভুল কৰাৰ পিছতো বহুত ৰাইজো আহি লৈ পেলাই বিচাৰ কৰিলে সিহঁতৰ ঘৰৰ পৰা আহি বিচাৰ কৰিলে যোৱা মে মাহৰ 7 তাৰিখে পলাই গৈছিল ধৰি আনিলোঁ আনাৰ পিছতো আকৌ মই ৰাখিলোঁ 4 নম্বৰ বাৰো ভুল কৰিছে মই ৰাখিলোঁ ৰখাৰ পিছত এতিয়া 5 নম্বৰ বাৰ আকৌ গুচি গ'ল সিহঁতৰ ঘৰত যোৱাৰ পিছত সিহঁতৰ ঘৰৰ পৰা এতিয়া 6 নম্বৰ বাৰ পলাই গুচি গ'ল এই আমাৰ পূব নিচেণ্টৰ মানে গুলেস্তানপতি নুজামালৰ জীয়েক আপোনাৰ মিছেছৰ নাম কি জুম্মা বেগম আপোনাৰ ল'ৰা ছোৱালী আছে নে ল'ৰা দুটা মোৰ 13 বছৰ ল'ৰা এটা আছে 10 বছৰ ল'ৰা এটা আছে এটা পলাই গ'ল এতিয়া য'তে নাথাকক অতি সোনকালে ঘূৰি আহক কালি আকৌ উল্টা তাইহে মোক মেছেঞ্জাৰত মোক আকৌ মেছেজ কৰে মোক ভইচ ৰেকৰ্ডিং দিয়ে দি পেলাই কয় বোলে মই এনেকৈ পলাই আহিলোঁ তই চিন্তা কৰিব নালাগে তই নিজে বিয়া পাতি তই নিজে শান্তিয়ে থাক মোক এনেকৈ কথাখিনি কৈ আছে সেইটো কাৰণে মই মানে বহুত বাধ্য হৈছোঁ মোৰ এতিয়া ল'ৰাটোক কোনে চাব কোনে ৰাখিব মাইকী মানুহ য'তেই আছে ঘূৰি আহক হোজাই কি সাইফুদ্দিন বুলি কয় সাইফুদ্দিন ল'ৰাটোৰ লগত পলাই গৈছে তাই মোবাইল লৈ পেলাই ইনষ্টাগ্ৰামত চিনাকি হৈছে ইনষ্টাগ্ৰামত চিনাকি হৈ ফেচবুকতো এনেকৈ কথা বতৰা পাতি কৰি লৈ পেলাই তাই মানে বহুত পাগলৰ দৰে মানে ভাল পালে তাক কি কৰিলে নাজানো আৰু সেইকাৰণে এতিয়া পলাই গৈছে যদি মই তাৰ ভিতৰতো গ্ৰহণ কৰি মই ৰাখিম কি লৈ গ'ল আপোনাৰ মোৰ পৰাতো মই ঘৰ এটা চৰকাৰী ঘৰ এটা পাইছোঁ এইটো দেখিছেই চৰকাৰী ঘৰ এটা পাইছিলোঁ চৰকাৰী ঘৰৰ পইচাকেইটাও লৈ গুচি গ'ল যিমান গহনা পাতি আছিল কাপোৰ কানি আছিল চবটো নিলেই নথি পত্ৰ চব লৈ গৈছে মাক আহিছে আহি লৈ পেলাই টমটম লৈ গাড়ী লৈ পেলাই আহি গোটেই বস্তু পাতি চব উঠাই লৈ গৈছে মই কামৰ জেগাত আছোঁ পিছত আহিছোঁ তাৰপিছত আকৌ তাইক যাবলৈ মানা কৰিলোঁ ফোন কৰি লৈ পেলাই ৰাইজক মাতিলোঁ গাঁওবুঢ়া আহিল তাৰপিছত গাঁওবুঢ়া আহিল চুক কমিটিৰ চব মানুহে আহিছে আহি লৈ পেলাই তাইক ৰখাৰ পিছত গাঁওবুঢ়াক অপমান কৰিছে হেৰি কৰিছে আকৌ লাষ্ট টাইমত কাপোৰ কানি লৈ পেলাই গাঁওবুঢ়াহঁত থকা অৱস্থাত কাপোৰ কানি লৈ পেলাই চিলিণ্ডাৰ এটা লৈ পেলাই থিয় গুৰি মাৰি চিলিণ্ডাৰ লৈ পেলাই গুচি গৈছে কাপোৰ কানি সতি লৈ আইনৰ আশ্ৰয় গৈছিলোঁ কৈছে আমাৰ বৰিবজাৰ আৰক্ষী পৰা প্ৰশাসনে ভাল কথাই কৈছে আপোনাৰ ঘৰৰ পৰাতো পলাই যোৱা নাই ন কৈছে আপুনি একো হেৰি কৰিব চিন্তা কৰিবলগীয়া নাই সিহঁতৰ ঘৰৰ পৰা পলাই গৈছে সিহঁতে যি কৰে সিহঁতে ব্যৱস্থা কৰক কিন্তু মই এতিয়া এটা আহ্বানহে কৰিছোঁ মোৰ ল'ৰা দুটা আছে ল'ৰাটোকো যদি চাই লওক সেই ল'ৰাটোৰ মুখলৈ চাই য'তে আছে ঘূৰি আহক মই সেইটোৱে আহ্বান কৰিছোঁ য'তে আছে ঘূৰি আহক ল'ৰা মুখলৈ চাই লৈ পেলাই ঘূৰি আহক ল'ৰাটোৰ ভৱিষ্যতটো নহ'লে ধ্বংস হৈ যাব নহয় ল'ৰাটোৰ মুখলৈ চাই ঘূৰি আহক সেইটোৱে লাগে আৰু 2 নম্বৰ কথা এতিয়া আৰু কি ক'ম এতিয়া দুদিনৰ কাৰণে বেলেগে হেৰি কৰিব এতিয়া যিজন ল'ৰা গৈছে আপোনালোকক ফটো দি দিম মই আপোনালোকক তেখেতক নাম্বাৰো দি দিম যদি পাৰে কণ্টেক্ট কৰি লৈ পেলাই ল'ৰাটোৰ মুখলৈ চাই লৈ পেলাই তেখেতৰ সৈতে কথা পাতি লৈ পেলাই আমাক ঘূৰাই অনাৰ চেষ্টাটো কৰি দিয়ক মাকে সেই আগত ল'ৰাটোৰ লগত কেইবাবাৰ কথা পাতি লৈ পেলাই মাকে বেচ কৰিছে শাহুবুঢ়ী জুম্মা মাক মানে ৰুণজুন বেগম তেখেতে বহুতবাৰ বেচ কৰিছে বহুত তাবিজ কৰিছে বহুত কৰি লৈ পেলাই বহুত ৰাখিবলৈ চেষ্টা কৰিছিল কিন্তু তাৰ ভিতৰতো তাইক ৰাখিব নোৱাৰে যেতিয়া মাকেও উপায় নাই মাকে এতিয়া লাষ্ট টাইম আৰু কথা বতৰা পাতি লৈ পেলাই মাকেই নিজে পঠাই দিছে আৰু কেছটো মই নাজানিছিলোঁ কেছটো জানিছোঁ যে মোমায়েকৰ ঘৰত গৈ পেলাই মোমায়েকৰ ঘৰৰ পৰাই তাই পলিয়াই পঠিয়াইছে আৰু মোমায়েকে নিজৰ মুখত শুনাৰ কাৰণেহে মই হেৰি কৰিব পাৰিলোঁ সেইটো কাৰণে গোটেই ডিটেইলছ উলিয়াইহে মই আপোনালোকৰ আগত হেৰি কৰিছোঁ মোৰ তাত চবু নথকাহেঁতেন মই আপোনালোকৰ আগত দিবলৈ নোৱাৰিলোহেঁতেন নিউজ ডেস্ক ৰিপোৰ্ট সুহানা লাইভ